প্ৰয়োজনত মই মোৰ বিধায়ক পুঁজি 5 বছৰৰ কাৰণে ফৰ্গ কৰিম। বিধায়ক পুঁজি নালাগে, কিন্তু মোৰ এইবোৰ কাম কৰক। প্ৰয়োজনত আমাৰ পঞ্চায়তৰ 15 ফাইনেন্সৰ যিটো ফাণ্ড আছে, মোৰ সমষ্টিৰ গোটেই 15 ফাইনেন্সৰ ফাণ্ড 2 বছৰৰ কাৰণে ছাছপেণ্ড কৰি দিয়ক। মোৰ দৰমহা আধা কৰি দিয়ক। তাৰ সলনি মোক এইকেইটা ডিমাণ্ড ফুলফিল কৰিব লাগে যে মোৰ অৰুণোদয় নালাগে, মোৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ স্কিম নালাগে, মোৰ চেৰিকালচাৰৰ স্কিম নালাগে, মোৰ PM কিষাণ নালাগে, মোৰ বাগবৰ সমষ্টিত কোনো মানুহক PM কিষাণ দিব নালাগে, মোৰ বাগবৰ সমষ্টিত ছাবচিডাইজ কেৰাচিন দি আছে নালাগে, আপোনালোকে এগ্ৰিকালচাৰৰ পৰা বীজ যোগান ধৰি আছে নালাগে। প্ৰয়োজনত এই সকলোবোৰ কাটি পেলাই মোৰ 4-5টা ডিমাণ্ড ফুলফিল কৰক। এটা হ'ল স্কুলবোৰত পৰ্যাপ্ত শিক্ষক দিব লাগে, 2খনমান কলেজ দিব লাগে, প্ৰতিটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী কৰি তাত ছায়েন্স কমাৰ্চ আৰ্টছ ষ্ট্ৰীম ইন্ট্ৰডাকশ্যন কৰিব লাগে। বামুণডংৰাৰ পৰা নগৰবেৰালৈ এখন ব্ৰিজ লাগে, আৰু জলজলিৰ ওপৰত 2খন ব্ৰিজ লাগে, আৰু লগতে বহৰীৰ পৰা বাগবৰলৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে। জলজলি নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে। এণ্ড আই ডিক্লেয়াৰ দিছ উইথ অথৰিটি। মাত্ৰ এবছৰ আছে। আই ডোণ্ট কেয়াৰ এবাউট দি বেনিফিচিয়াৰিজ। আৰু মই ভাবোঁ মোৰ সমষ্টিৰ 80% মানুহ মোৰ এই দাবীৰ লগত জড়িত হৈ আছে। মই ভাবোঁ প্ৰত্যেকজন MLA আগবাঢ়ি আহিব লাগে যে এই ধৰণৰ খন্তেকীয়া স্কিম যিবোৰে ভোটাৰক ব্ৰাইবিং কৰা হয়, সেইবোৰ স্কিম বাদ দি আমাৰ শিক্ষা, স্বাস্থ্য, যোগাযোগ, বিদ্যুৎ আৰু নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে। তেতিয়া অসম আগবাঢ়ি যাব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কালি আপোনালোকে দেখিলে, তেওঁ এবাৰ কৈ দিলে যে আপোনাৰ অৰুণোদয় কাটি মই 2টা কলেজ দি দিম। তাৰপিছত যেতিয়া মই ৰেছপনচিবিলিটি লৈ ল'লোঁ, তেতিয়াতো পিছো উকি গ'ল। ক'লে DCৰ দ্বাৰা মই অপিনিয়ন ল'ম। মই আজি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ DCক আপুনি নিৰ্দেশনা দিয়ক। মই লগত থাকিম, গোটেই বাগবৰৰ 80% মানুহৰ সমৰ্থন মই আদায় কৰিম যে আমাক অৰুণোদয় নালাগে, আমাক PM কিষাণ নালাগে, আমাক হেণ্ডলুম টেক্সটাইল নালাগে, আমাক চেৰিকালচাৰ নালাগে, আমাক এগ্ৰিকালচাৰৰ বীজ নালাগে, আমাক এনেকুৱা ধৰণৰ ছয়েল কনজাৰ্ভেশ্যনৰ কোনো স্কিম নালাগে। সেই টকাখিনিৰে প্ৰয়োজনত মই মোৰ বিধায়ক পুঁজি 5 বছৰৰ কাৰণে ফৰ্গ কৰিম। বিধায়ক পুঁজি নালাগে, কিন্তু মোৰ এইবোৰ কাম কৰক। প্ৰয়োজনত আমাৰ পঞ্চায়তৰ 15 ফাইনেন্সৰ যিটো ফাণ্ড আছে, মোৰ সমষ্টিৰ গোটেই 15 ফাইনেন্সৰ ফাণ্ড 2 বছৰৰ কাৰণে ছাছপেণ্ড কৰি দিয়ক। মোৰ দৰমহা আধা কৰি দিয়ক। তাৰ সলনি মোক এইকেইটা ডিমাণ্ড ফুলফিল কৰিব লাগে। বামুণডংৰাৰ পৰা নগৰবেৰালৈ ব্ৰিজ, জলজলিৰ ওপৰত 2খন ব্ৰিজ, আৰু প্ৰতিটো স্কুলত পৰ্যাপ্ত শিক্ষক, 2খন কলেজ, বহৰীৰ পৰা বাগবৰলৈ নদী নিয়ন্ত্ৰণ, জলজলিৰ নদী নিয়ন্ত্ৰণ, প্ৰতিটো হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰি তাত ছায়েন্স কমাৰ্চ আৰু আৰ্টছ ষ্ট্ৰীম ইন্ট্ৰডাকশ্যন কৰক। I am telling all these things with responsibility, with authority. My people are with me. যে মোৰ অৰুণোদয় নালাগে, মোৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ স্কিম নালাগে, মোৰ চেৰিকালচাৰৰ স্কিম নালাগে, মোৰ PM কিষাণ নালাগে, মোৰ বাগবৰ সমষ্টিত কোনো মানুহক PM কিষাণ দিব নালাগে, মোৰ বাগবৰ সমষ্টিত ছাবচিডাইজ কেৰাচিন দি আছে নালাগে, আপোনালোকে এগ্ৰিকালচাৰৰ পৰা বীজ যোগান ধৰি আছে নালাগে। প্ৰয়োজনত এই সকলোবোৰ কাটি পেলাই মোৰ 4-5টা ডিমাণ্ড ফুলফিল কৰক। এটা হ'ল স্কুলবোৰত পৰ্যাপ্ত শিক্ষক দিব লাগে, 2খনমান কলেজ দিব লাগে, প্ৰতিটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী কৰি তাত ছায়েন্স কমাৰ্চ আৰ্টছ ষ্ট্ৰীম ইন্ট্ৰডাকশ্যন কৰিব লাগে। বামুণডংৰাৰ পৰা নগৰবেৰালৈ এখন ব্ৰিজ লাগে, আৰু জলজলিৰ ওপৰত 2খন ব্ৰিজ লাগে, আৰু লগতে বহৰীৰ পৰা বাগবৰলৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে। জলজলি নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে। এণ্ড আই ডিক্লেয়াৰ দিছ উইথ অথৰিটি। মাত্ৰ এবছৰ আছে। আই ডোণ্ট কেয়াৰ এবাউট দি বেনিফিচিয়াৰিজ। আৰু মই ভাবোঁ মোৰ সমষ্টিৰ 80% মানুহ মোৰ এই দাবীৰ লগত জড়িত হৈ আছে। মই ভাবোঁ প্ৰত্যেকজন MLA আগবাঢ়ি আহিব লাগে যে এই ধৰণৰ খন্তেকীয়া স্কিম যিবোৰে ভোটাৰক ব্ৰাইবিং কৰা হয়, সেইবোৰ স্কিম বাদ দি আমাৰ শিক্ষা, স্বাস্থ্য, যোগাযোগ, বিদ্যুৎ আৰু নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে। তেতিয়া অসম আগবাঢ়ি যাব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কালি আপোনালোকে দেখিলে, তেওঁ এবাৰ কৈ দিলে যে আপোনাৰ অৰুণোদয় কাটি মই 2টা কলেজ দি দিম। তাৰপিছত যেতিয়া মই ৰেছপনচিবিলিটি লৈ ল'লোঁ, তেতিয়াতো পিছো উকি গ'ল। ক'লে DCৰ দ্বাৰা মই অপিনিয়ন ল'ম।
মই আজি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ডিচিক আপুনি নিৰ্দেশনা দিয়ক, মই লগত থাকিম, গোটেই বাঘবোৰৰ 80% মানুহৰ সমৰ্থন মই আদায় কৰিম যে আমাক অৰুণোদয় নালাগে, আমাক PM কিষাণ নালাগে, আমাক হেণ্ডলুম টেক্সটাইল নালাগে, আমাক চেৰিকালচাৰ নালাগে, আমাক এগ্ৰিকালচাৰৰ বীজ নালাগে, আমাক এনেকুৱা ধৰণৰ ছয়েল কনজাৰ্ভেশ্যনৰ কোনো স্কিম নালাগে। সেই টকাখিনিৰে প্ৰয়োজনত মই মোৰ বিধায়ক পুঁজি 5 বছৰৰ কাৰণে ফৰ্গ কৰিম। বিধায়ক পুঁজি নালাগে, কিন্তু মোৰ এইবোৰ কাম কৰক। প্ৰয়োজনত আমাৰ পঞ্চায়তৰ 15 ফাইনেন্সৰ যিটো ফাণ্ড আছে, মোৰ সমষ্টিৰ গোটেই 15 ফাইনেন্সৰ ফাণ্ড 2 বছৰৰ কাৰণে ছাছপেণ্ড কৰি দিয়ক, মোৰ দৰমহা আধা কৰি দিয়ক। তাৰ সলনি মোক এইকেইটা ডিমাণ্ড ফুলফিল কৰিব লাগে। বামুণডংৰাৰ পৰা নগৰবেৰালৈ ব্ৰিজ, জলজুলিৰ ওপৰত 2খন ব্ৰিজ, আৰু প্ৰতিটো স্কুলত পৰ্যাপ্ত শিক্ষক, 2খন কলেজ, বহৰীৰ পৰা বাঘবোৰলৈ নদী নিয়ন্ত্ৰণ, জলজুলিৰ নদী নিয়ন্ত্ৰণ, প্ৰতিটো হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰি তাত ছায়েন্স, কমাৰ্চ আৰু আৰ্টছ ষ্ট্ৰীম ইন্ট্ৰডাকশ্যন কৰক। I am telling all these things with responsibility, with authority. My people are with me.